ৰংবোৰ ওপৰলৈ ছটিয়াই দিয়া, ৰামধেনুখন হৈ বৈ যাব দিয়া ৰংবোৰক। সেই ৰামধেনুখনেই গাত মেৰিয়াই বান্ধি লোৱা এডাল শান্তিৰ জৰীৰ দৰে। পোহৰ হৈ প্ৰাণ পাব শান্তিৰ চৰাইজাক, আনন্দত কিৰিলি পাৰি উৰি ফুৰিব গোটেই বিশ্ব ব্ৰহ্মাণ্ডতেই। হিংসাই কলুষিত কৰে আৰু অহংকাৰত পতন ঘটে। শান্তিৰ তাত স্থান নাই, শান্তিৰ স্থান মৰমত, শান্তিৰ স্থান আদৰত। মানুহ হ'ব লাগিব, এজন প্ৰকৃত মানুহ, অহংকাৰ পৰিহাৰ কৰি, হিংসাক অহিংসালৈ ৰূপান্তৰ কৰি, মৰম ৰছীডালেৰে গোটেই বিশ্বকে একেলগে বান্ধি মানুহ হোৱাৰ গৌৰৱ আৰ্জিব লাগিব। গোটেই বিশ্বতে শান্তিৰ মলয়া বা বলিব।